চেনেললৈ স্বাগতম জনাইছোঁ। মই নিশান্ত বৰ্মন, ডিৰেক্টৰ এণ্ড ফাউণ্ডাৰ অফ এক্সপ্লৰিকা গ্ৰুপ। আমাৰ এই এক্সপ্লৰিকা গ্ৰুপৰ তৰফৰ পৰা আজি আমি আপোনালোকলৈ আগবঢ়াইছোঁ ব্যক্তিত্ব বিকাশৰ এক অন্যতম কৌশলৰ বিষয়ে। কিন্তু তাৰ আগতে ব্যক্তিত্ব বিকাশনো কি বস্তু, লগতে বৰ্তমান যুৱ প্ৰজন্মক বিশেষকৈ কলেজীয়া লেভেলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ব্যক্তিত্ব বিকাশ কিয় দৰকাৰী তাৰ সেই বিষয়ে আমি আলোচনা কৰি লওঁ। তোমালোকে কেতিয়াবা মন কৰিছানে, যেতিয়া তোমালোকে অসংখ্য বন্ধু বান্ধৱীসকলৰ ভিতৰত কোনোবা এজন বা দুইজন বন্ধু বান্ধৱীৰ লগত তোমালোকৰ কথা পাতি খুবেই ভাল লাগে, আৰু অইন কিছুমান বন্ধু বান্ধৱীৰ লগত তোমালোকৰ কথা পাতি ভাল নালাগে, অৰ্থাৎ তোমালোকে কমফৰ্টেবল ফিল নকৰা। ইয়াৰ কাৰণটো তোমালোকে কেতিয়াবা ভাবি চাইছানে? হয়, ইয়াৰ একমাত্ৰ এটাই কাৰণ হ'ল, যিজন ব্যক্তিৰ লগত বা যিজন বন্ধুৰ লগত তোমাৰ কথা পাতি ভাল লাগে তেওঁৰ এটি সুন্দৰ ব্যক্তিত্ব আছে, অৰ্থাৎ এটি যোগাত্মক ব্যক্তিত্ব আছে, আৰু যিজন ব্যক্তিৰ লগত তোমাৰ লগত কথা পাতি বা সময় অতিবাহিত কৰি ভাল নালাগে তেওঁৰ এটি বিয়োগাত্মক ব্যক্তিত্ব আছে। গতিকে তোমালোকে ইতিমধ্যে বুজিব পাৰিছা যে ব্যক্তিত্ব মানুহৰ এজনৰ কিমান দৰকাৰ। চমু অৰ্থত ক'বলৈ গ'লে ব্যক্তিত্ব হ'ল মানুহৰ এক এনেকুৱা বিশেষ ক্ষমতা যাৰ দ্বাৰা তেওঁ নিজৰ লগতে অইন 10জন মানুহক নিজৰ প্ৰভাৱত ৰাখিব পাৰে। তোমালোকৰ কেতিয়াবা মন নাযায়নে যে মই এটি সুন্দৰ ব্যক্তিত্ব গঠন কৰিম যাতে অইন 10জন মানুহে মোৰ লগত থাকি কমফৰ্টেবল ফিল কৰে, মোৰ লগত কথা পাতি ভাল পায়? নিশ্চয় তোমালোকৰো মন যায়, কিন্তু এটি সুন্দৰ বা যোগাত্মক ব্যক্তিত্ব গঠন কৰাটো তেনেই সহজ কথা নহয়। তাৰ বাবে কিছু সময় আৰু কিছু কৌশল অৱলম্বন আমি কৰিব লাগিব। আহা, আজি তোমালোকক মই এটি সৰু কৌশলৰ বিষয়ে তোমালোকক মই অৱগত কৰাম, আৰু কৌশলটো হ'ল গুড এটায়াৰ। তোমালোকে যেতিয়া প্ৰথম এজনে মানুহ দেখা পোৱা বা লগ পোৱা, তেতিয়া মানুহজনৰ তোমালোকে কি নটিচ কৰা? মানুহজন কলা নে বগা এইটো কথা তোমালোকে নটিচ নকৰা। তোমালোকে নটিচ কৰা যে মানুহজনে কেনেকে সাজ পোছাক পিন্ধিছে, তেওঁৰ সাজ পোছাকৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কিমান, এইবোৰ কথা তোমালোকে নিশ্চয় লক্ষ্য কৰি আহিছা, আৰু তোমাক দেখিলেও অইন 10জন মানুহ এইটো কথা লক্ষ্য কৰে। এটলিষ্ট তোমালোকে এতিয়া বুজিব পাৰিছা যে সাজ পোছাক এযোৰ কিয় ধুনীয়াকে পিন্ধিব লাগে। সাজ পোছাকযোৰ দামী হওক বা কম দামী হওক তাৰ কোনো অৰ্থ নাই। কথাটো মাত্ৰ এটাই যে এই সাজ পোছাকযোৰ তুমি কেনেদৰে পিন্ধিছা, কিমান পৰিষ্কাৰ পৰিচ্ছন্নভাৱে তোমালোকে সাজ পোছাকযোৰ পিন্ধিছা, আৰু নিজকে তাৰ লগতে কেনেদৰে উপস্থাপন কৰিছা। গতিকে বন্ধু বান্ধৱীসকল, মই তোমালোকক আজি এটা কথা অনুৰোধ জনাবলৈ ওলাইছোঁ, যদি তোমালোকে এটি ভাল ব্যক্তিত্ব, এটি যোগাত্মক ব্যক্তিত্ব অধিকাৰী হ'ব বিচাৰিছা, তেনেহ'লে তোমালোকে আজিৰ পৰা অন্তত কিছু সময় যেতিয়া তোমালোকে নিজৰ বাবে ড্ৰেছ চিলেকশ্যন কৰা, অলপ অন্তত কিছু সময় তোমালোকে ভাবি চোৱা যে এই ড্ৰেছযোৰে মোৰ ব্যক্তিত্বটো কেনেদৰে উপস্থাপন কৰিব। মোৰ ব্যক্তিত্বটো যোগাত্মক ৰূপত উপস্থাপন কৰিব নে মোৰ ব্যক্তিত্বটো বিয়োগাত্মক ৰূপত উপস্থাপন কৰিব। এই কথা তোমালোকে অন্তত 1 মিনিট সময় হ'লেও ভাবি চাবা। গতিকে বন্ধু বান্ধৱীসকল, আজিলৈ আৰু এৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি তোমালোকক ব্যক্তিত্ব বিকাশৰ আৰু কিছুমান কৌশল ভালধৰণে আলোচনা কৰিম। আৰু তোমালোকৰো যদি কেতিয়াবা কিবা প্ৰব্লেম হয় ব্যক্তিত্ব বিকাশৰ লৈ, তেতিয়া তোমালোকে তলত মই লিংকত মোৰ জিমেইল এড্ৰেছটো দি দিছোঁ, তোমালোকে মোৰ জিমেইল এড্ৰেছত মেছেজ কৰি দিব পাৰিবা। চ' আজিলৈ এৰিছোঁ, আৰু এইখিনিতে কৈ থওঁ, আমাৰ এই এক্সপ্লৰিকা চেনেলটো তোমালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।